তিনি বছৰ কমপ্লিট হ'বলৈ গৈ আছে অহা ডিচেম্বৰ 15 তাৰিখত আৰু আমাৰ যিটো চুক্তি আছিলে 3 বছৰ যোৱা জানুৱাৰীৰ 27 তাৰিখত হৈ গ'ল। এতিয়া সকলো ৰাইজে অনুভৱ কৰিছে, আমাক কৈছে যে যিটো শান্তি বড়োলেণ্ডত প্ৰতিষ্ঠা কৰা হ'ল, এই শান্তিটো সুৰুযুগুমীয়া কৰাৰ কাৰণে সকলো অংশগ্ৰহণ কৰি এটা চেলিব্ৰেশ্যন কৰিব লাগে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাব লাগে। আৰু ইয়াৰ কাৰণে আজি আমি এটা থেংকছ গিভিং প্ৰগ্ৰাম হিচাপে কোকৰাঝাৰ চাই ষ্টেডিয়ামত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত আয়োজন কৰিছে। কাৰণ বড়োলেণ্ডে এতিয়া শান্তিটো চেলিব্ৰেট কৰি আছে। দশকৰ পৰা দশক ধৰি আমাৰ হত্যা, হিংসা, বিভিন্ন ব্লাডশ্বেড, আমাৰ মাজত ঘৰ জ্বলা-জ্বলি বিভিন্ন পৰিৱেশ হৈ আছিলে। ইয়াত সকলো আতংকিত হৈ আছিলে। তেনেকুৱা পৰিৱেশ যোৱা 3টা বছৰ কমপ্লিট হৈ গ'ল। ইয়াত কোনো ধৰণৰ অশান্তি হোৱা নাই, কোনো গত সংঘৰ্ষ হোৱা নাই। সকলোৱে শান্তি আৰু নিৰাপত্তা পাবলৈ সক্ষম হৈছে। আৰু এইটো এইকাৰণেই সক্ষম হ'ল, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2020 চনত আহি এই কোকৰাঝাৰত উপস্থিত হৈ তেখেতে আমাক সকলোকে আপিল কৰি গৈছিলে যে এই অঞ্চলত আৰু যাতে কাৰো চকুৰ পানী পৰিব লগা নহয়, আমাৰ মা, আমাৰ ভাই ভনীসকলে শান্তিত থাকিব পাৰে, এই পৰিৱেশ কৰাৰ কাৰণে তেখেতে আপিল কৰিছিলে আৰু তেখেতে দায়িত্ব লৈছিলে। আমাৰ ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই সেই সময়তে আহি কোকৰাঝাৰত আপিল কৰিছিলে যে বড়োলেণ্ডখন উন্নয়নৰ গতিত লৈ যাব লাগে। এতিয়া বড়োলেণ্ডখন উন্নয়নৰ গতিত লৈ গৈ আছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে ইয়াত কোনোদিনে শান্তিৰ কপৌফুলটো যাবলৈ দিব নালাগে, সদায় ধৰি ৰাখিব লাগে। যোৱা 3টা বছৰত আমি শান্তিৰ কপৌফুল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই অঞ্চলত ধৰি ৰাখিবলৈ সক্ষম হৈছোঁ। সেইকাৰণে আজি আমাৰ 3 বছৰ কমপ্লিট হোৱাৰ আগে আগে আজিৰ এই চেলিব্ৰেশ্যনটো লৈছোঁ। আৰু বিটিআৰবাসীৰ তৰফৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি হাজাৰ হাজাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। सनारुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां। दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सनारुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारिज। MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि, कास्टिं जुवेलारि, कलकाता जुवेलारि, मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि। लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन। MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिबेकानन्द पथआव। MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव।